আজিৰ এই ভিডিঅ'টোত পৃথিৱীৰ মহাসাগৰ আৰু মহাদেশসমূহৰ নাম ইংৰাজীৰ লগতে অসমীয়াত উল্লেখ কৰা হৈছে। পৃথিৱীত মুঠ 5খন মহাসাগৰ আছে। মহাসাগৰক ইংৰাজীত অ'চেন বুলি কোৱা হয়। প্ৰথমটো মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰক ইংৰাজীত পেচিফিক অ'চেন বুলি কোৱা হয়। প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰ আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ দ মহাসাগৰ। 2 নম্বৰটো হৈছে আটলাণ্টিক মহাসাগৰ। আটলাণ্টিক মহাসাগৰক ইংৰাজীত এটলাণ্টিক অ'চেন বুলি কোৱা হয়। 3 নম্বৰটো হৈছে ভাৰত মহাসাগৰ। ভাৰত মহাসাগৰক ইংৰাজীত ইণ্ডিয়ান অ'চেন বুলি কোৱা হয়। 4 নম্বৰটো হৈছে উত্তৰ মহাসাগৰ। উত্তৰ মহাসাগৰক ইংৰাজীত আৰ্কটিক মহাসাগৰ বুলি কোৱা হয়। উত্তৰ মহাসাগৰ হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু মহাসাগৰ। 5 নম্বৰটো হৈছে দক্ষিণ মহাসাগৰ। দক্ষিণ মহাসাগৰক ইংৰাজীত সাউথাৰ্ণ অ'চেন বুলি কোৱা হয়। এতিয়া মহাদেশসমূহৰ নাম জানি লওক। পৃথিৱীত মুঠ 7খন মহাদেশ আছে। মহাদেশক ইংৰাজীত কণ্টিনেণ্ট বুলি কোৱা হয়, অৰ্থাৎ কণ্টিনেণ্ট মানে হ'ল মহাদেশ। প্ৰথম মহাদেশখন হৈছে এছিয়া। এছিয়া মহাদেশক ইংৰাজীত এছিয়া বুলি কোৱা হয়। এছিয়া মহাদেশ হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ। দ্বিতীয় নম্বৰ মহাদেশখন হৈছে ইউৰোপ মহাদেশ। ইউৰোপ মহাদেশক ইংৰাজীত ইউৰোপ বুলি কোৱা হয়। 3 নম্বৰ মহাদেশখন হৈছে উত্তৰ আমেৰিকা। উত্তৰ আমেৰিকা মহাদেশখনক ইংৰাজীত নৰ্থ আমেৰিকা বুলি কোৱা হয়। 4 নম্বৰ মহাদেশখন হৈছে দক্ষিণ আমেৰিকা। দক্ষিণ আমেৰিকা মহাদেশখনক ইংৰাজীত সাউথ আমেৰিকা বুলি কোৱা হয়। 5 নম্বৰ মহাদেশখনৰ নাম হৈছে আফ্ৰিকা। ইংৰাজীত ইয়াক আফ্ৰিকা বুলি কোৱা হয়। 6 নম্বৰ মহাদেশখনৰ নাম হৈছে অষ্ট্ৰেলিয়া বা ওচেনিয়া। অষ্ট্ৰেলিয়া বা ওচেনিয়া মহাদেশক ইংৰাজীত অষ্ট্ৰেলিয়া বুলি কোৱা হয়। অষ্ট্ৰেলিয়া মহাদেশখন হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু মহাদেশ। আৰু 7 নম্বৰ মহাদেশখনৰ নাম হৈছে এণ্টাৰ্কটিকা। এণ্টাৰ্কটিকা মহাদেশক ইংৰাজীত এণ্টাৰ্কটিকা বুলি কোৱা হয়। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।